আমি আজি চিৰিয়াখানা আহিছোঁ। চিৰিয়াখানাত মই আৰু মোৰ দাদা এনেকৈ আহিছোঁ লগত। গাইছ চিৰিয়াখানাত মানে কি বহুত সৰুতে আহিছিলোঁ। এতিয়া প্ৰায় 13 বছৰ 14 বছৰ মূৰত আহিলোঁ। দেখাই আছোঁ আপোনালোকক কি দেখুৱাব আৰু চিৰিয়াখানাত কি আছে এতিয়া বৰ্তমান। মানে আগতে বহুতকেইটা কাউণ্টাৰ আছিল, এতিয়া মানে চিৰিয়াখানাত মানুহ প্ৰায় বহুত কম হৈছে। এতিয়া মানে কাউণ্টাৰত 2টা বা 3টা কাউণ্টাৰতহে মানুহ আছে, এনেকৈ লাইন পাতি আছোঁ আমি এতিয়া। আমি টিকেট কাটিলোঁ, এতিয়া টিকেট কাটি ভিতৰত গৈ আছোঁ। টিকেট গাইছ মানে টিকেট কাটি সোমোৱাৰ পিছত গেটত বেগ চেকিং কৰে আৰু বেগ চেকিং কৰি টিকেটকেইটা দেখুৱাব লাগিব। আৰু 3 বছৰৰ ভিতৰত মানে বাচ্ছাবিলাকৰ হেৰি নালাগে, মানে টিকেট কাটিব নালাগে। মানে দেখা পাইছা নাই তুমি? এইফালে চা, এই জেব্ৰাটো দেখা পাইছা নাই? পাইছা? এইটো চা কিমান ওখ চাচোন এবাৰ। দেখুৱালো হয় ইয়াতে, কিন্তু ইয়াতে ভিতৰত দেখা নাপায়। পুৰা খেৰ পাৰি দিছে তলত, খেৰ পাৰি চিন্তা আছিল আৰু বালি। গাইছ আমি হুদু চৰাই দেখা পোৱা নাছিলোঁ। দেখি আছিলোঁ যদিও ইমান এটা চিনি নাপাওঁ গাইছ। আৰু চাওক এইকেইটা হুদু হয়, এইকেইটা হুদু চৰাই। গাইছ দেখিছেনে এইকেইটা হুদু? বস্তুবিলাক বহুত ভিতৰত আছে আৰু সেইকাৰণে দেখা পোৱা নাযায়। আৰু যিমানখিনি বাৰু আপোনালোকক দেখুৱাই আছোঁ, আপোনাৰ ক'ত কি আছে। চিৰিয়াখানাত বহুত বছৰৰ মূৰত আহিছোঁ। আৰু গাইছ এই চাওক ইমান ডাঙৰ এতিয়া কেঁচা হয়। অলপ দেখুৱাইছোঁ, বেক কৰি দেখুৱাইছোঁ কেমেৰা। গাইছ ভালকৈ দেখাই পোৱা নাযায় ৰ'দৰ কাৰণে। মানে ইয়াতে খোৱা পানীৰ ব্যৱস্থাও আছে ভিতৰত, আৰু ধৰক পাৰিলে যদি খোৱা পানী নানে ইয়াৰ পৰা ভিতৰৰ পৰাই খাব পাৰিব। ইয়াতে এনেকুৱা চাফ চিকুণ পৰিষ্কাৰ আৰু ধুনীয়া কৰি ৰখা হৈছে। আৰু ইয়াত মানে বেক কৰিয়ে দেখুৱাম, কাৰণটো হ'ল মানে ফ্ৰণ্ট কেমেৰাত একো দেখা নাপায় বহুত মানে ৰ'দৰ কাৰণে। আৰু এই চাপ পাইছে এই কিমান ডাঙৰ মেকুৰী চাওক গাইছ। আৰু বেক কৰি দেখুৱাইছোঁ গাইছ, এনেকৈ কেনেকৈ উঠি গৈ আছে। আমি ওপৰত গৈ আছোঁ এতিয়া, আৰু পৰালৈকে বেক কেমেৰা কৰিয়ে দেখুৱাম, ফ্ৰণ্ট কেমেৰা কৰিব নোৱাৰি। আৰু অলপ প্ৰব্লেম হয়, দেখাও নাপায় ৰ'দৰ কাৰণে। আৰু ফোন ভিতৰত সোমাব দিয়া দেখুৱাইছোঁ আপোনালোকক। গাইছ বাঘ ক'ত নাছে এতিয়া আহিলি তাৰবি এইটো এনে শব্দ দিছে।
সৰুতে দেউতাৰ কোলা কান্ধত বহি বহি এনেকৈ আহিছিলোঁ আজি এনেকৈ দেখা পাইছোঁ যা তাৰ অলপ চুলি টানি দি এই মনত আছে কান্ধত উঠি উঠি আহা মানে মই যিমানখিনি পাৰোঁ বেক কেমেৰা কৰি দেখুৱাইছোঁ কাৰণ বহু ৰ'দ হয় ৰ'দৰ কাৰণে ফোন কেমেৰাত মানে ধৰিবই নোৱাৰি কি হয় সেইকাৰণে পৰালৈকে বেক কেমেৰা কৰিয়ে দেখুৱাই আছোঁ যিমানখিনি পাৰোঁ আৰু গাইছ ইয়াৰ ভিতৰত সেইকেইটা শগুন হয় এই মানে বহুত শগুন এনেকুৱা প্ৰজাতি নোহোৱাই হৈছে চিৰিয়াখানা থকাৰ কাৰণে বা ইয়াতে এনেকৈ ৰখাৰ কাৰণেহে আমি দেখিব পাইছোঁ আৰু এতিয়া ইমানখিনি পাৰোঁ আপোনালোকক দেখুৱাইছোঁ কিন্তু মানে মোৰ কেমেৰাটো ইমান এটা ভাল নহয় আৰু সেইকাৰণে আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই ৰমেশ দা কি কি দেখা পালি আৰু কেইবছৰ মূৰত আহিলি স্কুলত থাকোঁতে দেখিছিলোঁ 10 বছৰৰ মূৰত আহিছোঁ দেখিছোঁ আগতে যি দেখিছিলোঁ এতিয়া সেইবিলাক নাই এইবিলাক কমি গৈছে বন্য প্ৰাণী বন্য জীৱ জন্তুবিলাক কমি গৈছে কি হৈছে ক'ব নোৱাৰোঁ চিৰিয়াখানা নহ'লেতো নাছিলে হয় না চিৰিয়াখানা নহ'লেতো তেনেকৈ মানুহৰ যেনেকুৱা ভিৰ আছিলে এতিয়া মানুহৰ ভিৰেই নাই আৰু চিৰিয়াখানাত কাউণ্টাৰ খোলা আছে আৰু বাকী কাউণ্টাৰ বন্ধ যি মানুহেই নাই কাউণ্টাৰ খুলি কি লাভ জীৱ জন্তুৱেই নাই এতিয়া বাচ্চাই চাওঁ বুলি কৈছে লৈ আহিছোঁ মোৰ ছোৱালী মোৰ ভাগিন তোমাৰ নামটো নামটো কৈ দিয়া তোমাৰ মোৰ নাম শ্ৰী কৈ দিয়া নামটো কৈ দিয়া আপোনালোকক দেখুৱাইছোঁ বৰ অসমৰ হেৰি সম্পদ সৰ্গ নাই নে দেখা পাইছে নে এইকেইটাই আছে নেকি ঘৰ তিনিটাই আছে ঘৰ এইটো গাইছ আপোনালোকে বহুত কষ্ট কৰি ভিডিঅ'খিনি দেখুৱাইছোঁ আৰু বহু ৰ'দৰ কাৰণে ভালকৈ বহুত দেখুৱাব পৰা নাই আৰু আপোনালোকে ভিডিঅ'টো যদি মোৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো টিপি দিব এই হাতীত উঠছে নেকি কৈ যাব